তো হেল্ল' গাইজ, ৰাতিপুৱা বাজিছে এতিয়া 7টা বজা আৰু মই এতিয়া এই ৰাস্তা পিনে আহিছোঁ। যিহেতু ৰাতি বৰষুণ দিছিলে আৰু বৰষুণ দিলে কি হয়, ৰাস্তাৰ ওপৰত শিলগুটি দিয়া থাকিলে ৰাস্তা কিনাৰত গাড়ী অহা যোৱা কৰিলে চকা যোনটো লিক থাকে তাত আপোনাৰ গাঁত হৈ পানীটো জমা হৈ যায়। তো পানী জমা হৈ এইবোৰ চাইডত পানীটো জমা হৈছে, সি আগলৈ হৈছে। তো কোনোবাই যদি এই পানীখিনি উলিয়াই দিয়ে তেতিয়া গাঁতটো নহয়। তো মই এতিয়া এইটো ছাইড উলিয়াই দিছোঁ আৰু আগলৈ যদি এনেকুৱা পানী গাঁত হৈ থাকে তো আপোনালোকে পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব যাতে গাঁত নহয় আৰু আপোনালোকৰ গাড়ী অহা যোৱা কৰিবলৈ অসুবিধা নহয়, লগতে মানুহো অহা যোৱা কৰিবলৈ অসুবিধা নহয়। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এইখিনি পানী জমা হৈছিলে বহুতকেইটা পানী, আৰু এতিয়া মই অকণমান ৰোলটো উলিয়াই দিছোঁ যাতে পানীখিনি ওলাই যায়। সেয়া ওলাই আছে। এইখিনি ছাইড পানীত পূৰা জমা হৈছিলে, এতিয়া এই ছাইডত পূৰা শুকাই গ'ল। যিহেতু এতিয়া বৰষুণ দি আছে, পিছত যেতিয়া অলপ শুকাব তেতিয়া অলপ ইয়াত শিলগুটিখিনি দি দিব লাগিব। এতিয়া এইখিনি পানী পূৰা শুকাই গ'ল। তো আগলৈ যদি এইভাগে পানী জমা হৈ যায় আপোনালোকে নিশ্চয় পানীখিনি উলিয়াই দিব।